হেল্ল' গাইজ, মই এতিয়া বকলৈ যাবলৈ ওলাইছোঁ আৰু বৰ্তমান আমাৰ এইখিনি মোমান পাথাৰ বুলি কয়। ইয়াতে মই অলপমান ৰখি দিলোঁ। বকত যাই আছোঁ, দুইজনমান লগ আহি আছে মোৰ বকৰ আৰু বৰ্তমান খৰামাৰা ছয়গাং খৰামাৰা একজন লগ আহি আছে। তাৰ লগত অলপ লগ কৰিম, লগ ধৰিকে যদি চুমৰীয়া সভা চাবা যাব পাৰোঁ চাব যাম, যদি বাদি নাখায় তেতিয়াহ'লে নাযাম। এই মাত্ৰ পৰাই বক আহি পালোঁ। মই বৰ্তমান মিঠুৰ দোকানলৈ যাম। মিঠুৰ দোকানত তাক লগ পাব লাগিব আৰু ছয়গাঁৱৰ দামো তাৰ দোকানতে আহিব। বৰ্তমান যাই গৈ আছোঁ মিঠুৰ দোকানত গৈ আছোঁ মই এতিয়া। এইখনদি যাব মিঠুৰ দোকানত গৈ আছোঁ এতিয়া মই। কাম নাই তোৰ, মোবাইল টিপি আছা? কি কৰিম কাম বন নাই। কাম নাই বন নাই, তোৰ মোবাইল টিপি আছা বেটা। এনেই দোকানত থকা তোৰ কেইদিন হ'ল? এক মাহ। এনেই কেনেকুৱা পৰিস্থিতি দোকানৰ বিষয়ে? বিয়া বিয়া দোকানত এনে থাকি ভালে লাগে না? ভাল লাগে। বৰ্তমান কাষ্টমাৰ আহিলে অলপমান ভাল লাগে। তাৰ লাগে কি কাৰণত? এয়া তামান বিলাব লাগে একদম। হয় নেকি? কাপোৰ চাপোৰ লাগে। একো নাই, বৰ্তমান কাম কৰিতো ভালেই লাগছে না দোকানত থাকি। থাকি ভাল লাগছে। এনে দৰমহা পাতি কিমানমান পৰে এনে তোৰ? পাঁচ অঁ বঢ়িয়া চলে আৰু ডেকা চলি। অঁ পিঁয়াজ নাবাতা চলি না? টেনশ্যন নাই, দুদিন পিছত কৰাম ৰ। টেনশ্যন নাই, একো নাই। চিন্তা নকৰা। বৰ্তমান ভালে কুশলেতো চলি আছা? অঁ বক দোকানৰ কি নাম? বকতো বকই গমেই পাইছোঁ। দোকানটোৰ নাম আছে না বকতো বহুত ধৰণৰ দোকান, কাপোৰ দোকান। বঢ়িয়া বঢ়িয়া। এনে ঘৰ ক'ত বুলি কলি তোৰ? মোৰ ঘৰ কাজিগাঁও। কাজিগাঁও। বঢ়িয়া বঢ়িয়া। নামটো? নামটো হেৰি নিজৰ নামটোকো মানে পাহৰি যোৱা। বিক্ৰম। বঢ়িয়া বঢ়িয়া, ধুনীয়া সুন্দৰ নাম। আমি বকত লগে পাই থাকোঁ, মোৰে ভাইটি হয়। লাইক চাইক মাৰিব আৰু দোকানত আহিব, কাপোৰ চাপোৰ কিনিব। যিকোনো কাপোৰ দিম, কম দামতে যিকোনো কাপোৰ পায় না? কিনে পাই চব পায়। বঢ়িয়া বঢ়িয়া, টেনশ্যন নাই দে। ইউনিটত বেংকৰ তলত দোকানখন। বঢ়িয়া, টেনশ্যন নাই। আমাৰ বাবুই কিবা ক'ব নেকি? তামান লাজুকীয়া। এই দামো আহি গ'ল ছয়গাঁৱৰ পৰা। বৰ্তমান আমি দামক লগ পাই বহুত আনন্দিত। দামই দুই এষাৰমান কিবা নকয়, লাজ পাই দামই ইউটিউবত কথা ক'বা। তাই আমি পাৰ্বতী পাহাৰ আহি পালোঁ। বৰ্তমান পাৰ্বতী পাহাৰ আহি পালোঁ দামৰ লগত। আমি এতিয়া পাৰ্বতী পাহাৰৰ ওপৰত উজাই যাম বৰ্তমান যিমান পাৰোঁ। এয়া পাৰ্বতী পাহাৰ আমি বৰ্তমান সুৰকি যাম এইবাৰ। পাৰ্বতী পাহাৰত পাৰ্বতী পাহাৰ খটখটি আছে বৰ্তমান, খটখটি যাম। গৈ আছোঁ এতিয়া শালবাৰী ধুনীয়া। বৰ্তমান এইখিনিবোৰত শালবাৰী হয় বৰ্তমান। এতিয়া আমি গৈ আছোঁ। আমি পাৰ্বতী পাহাৰত দামৰ লগত। কিবা কবি দুই এষাৰমান? একো নকয়, ভাল শিখৰহে ওলাইছা তেওঁ। কিমান দূৰ পাৰোঁ যাওঁ দ্ৰুত। মন্দিৰক লাগি যদি পাৰোঁ কিলো, যদি নৰোঁ নাই, আধা পাৰে ঘূৰি আহিম। বাপ্পা কি ভাগৰ, মানুহবিলাক গাড়ী ৰিজাৰ্ভ কৰি আহিছে। বৰ্তমান আমি দুইজনক গৈ আছোঁ যিমান দূৰ পাৰোঁ। বহুত দূৰৰ পৰা মানুহ আহিছে ৰিজাৰ্ভ কৰি। ট্ৰেভেলাৰৰ গাড়ী আছে না? ট্ৰেভেলাৰ গাড়ীত আহিছে। সুধিম বাৰু ক'ৰ হয় মানুহখিনি, মই একবাৰ দুই এষাৰমান ক'ব দিম ক'ৰ পৰা পাইছে। ক'ৰ পৰা আহিছা? হা? গুৱাহাটী কি গাঁও? বঢ়িয়া বঢ়িয়া। কেনে লাগিছে আহি? কিবা পূজা কৰিব আহিছিল নেকি? নাই, এনেই চাব আহিছা? দে আবু ভালে হৈছে দে। অঁ একো নহয় দে আবু, ভালে হৈছে দে খৰি ভালে যাব হা। দে বৰ্তমান আমি পাৰ্বতী পাহাৰৰ ওপৰৰ পৰা নামি আহিলোঁ দামৰ লগত। আমি এতিয়া যাম খৰাখুৰি। বৰ্তমান আৰু লগ দুইজনমান ৰখি আছে, সেইকাৰণে আমি যাবলগীয়া হ'ল। ফোন মাৰি আছে বৰ্তমান, যাম দুইজনো আৰু এতিয়া। আৰু নেক্সট বেলেগ দিনা যদি আহোঁ তেতিয়াহ'লে আৰু ভাল কৰি উঠাম আৰু তেনেকুৱা। বাই এতিয়া।